যেহেতুকে মই ব্যক্তিগত খণ্ডৰ চাকৰিয়াল গতিকে মোৰ হাতত ইমান টাইম নাই ভিডিঅ' বনাই থাকিবলৈ যদিওবা পেচা নহয় নিচাত ভিডিঅ' বনাওঁ গতিকে মই আজি গাঁৱত আছোঁ 4 বছৰৰ পিছত পথাৰত নামি আছোঁ গৌৰৱ কৰা নাই বাৰু দুখৰে কৈছোঁ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আমি এইটো ভিডিঅ'ত আমাৰ গাঁৱৰ পথাৰত মাছ মাৰিম এইটো আমাৰ ডাঙৰ গামবুঢ়া আমি চৰহা পাতি আছোঁ আৰু ইয়াৰ পিছত আমি চেপাও পাতিম চৰহা বুলি কয় যিটো কয় চৰহা অলৰেডি আমি পাতিলোঁ ৰাতিপুৱা চাম মাছ কিমান লাগে আৰু বহুত আমি আগতে গৈছিলোঁ মনত আছে তো আগতে আমি সৰু থাকোঁতে মানে মোৰ যেতিয়া দেউতা আছিলে ইয়াতে মানে আমি বহুত মাছ ধৰিছিলোঁ চেপা চৰহা পাতি আমাৰ সৰুতে এইটো নিচা আছিল আমাৰ এটা ইমান সময়ো নাই আৰু আগৰ দৰে মাছো নাই হিচাপ মতে ন ডাঙৰ দিম লৈ যা পৰি যাব চাবা কিন্তু বাই বাই ঐ পৰি যাবা যোৱা কি হ'ল দাস নাপতা নাই এইটো কিহত লাগছি পানীতে লাগি দিছে বসন্তদা এতিয়া পানীত মাছ দিয়া দিব কাৰণ মাছ মাৰাটো তেখেতৰ মতে এটা পাপ বহুত দুখ লাগছে মাছ আছে না তাতে নাই দিনৰ যৱনিকা এইখিনিতে সমাপ্ত হ'ল আৰু আমি ৰাতি কেনেকৈ মাছ ধৰোঁ সেইটো আপোনালোকক এইবাৰ দেখাম এইটো কয় আমাৰ ৰাতি জৰা কাটা চিষ্টেম বুলি কয় মোৰ আছে এইটো চেপা আপোনাক আবেলি দেখাইছোঁ এইটো চেপা আচলতে তাত আছে গাম্বুৰ চেপা ইয়াত আছে বহুত ৰাতি এই গাঁৱত পথাৰত যে মাছ কটা বুলি কয় এইটোক আমি জৰা কটা বুলি কওঁ এইবিলাক হৈছে জৰা কটা এইটো হৰেণ মই হৰণৰ পাছে পাছে ভিডিঅ' কৰাৰ কাৰণে জৰা কটাৰ কাৰণে নহয় এইটো কলদা বৰষুণ আহি আছে সেইকাৰণে মাছ চকুত পৰা নাই সিহঁতৰ মাছ নাই দেখো হৰেণ মাছ নাই দেখো আকৌ হে অঁ এক মিনিট ৰ অঁ এইটো কয়ে এই কি কৈছানা এই কিনকিনীয়া বৰষুণত আপোনাৰ পথাৰৰ কাণত মাছ বিচাৰাৰ মজাই সুকীয়া বিশেষকৈ ৰাতিৰ কথা কৈছোঁ মই বৰষুণ আহিল আচলতে বৰষুণটো ৰাতি মাছ বিচৰাৰ কাৰণে এইটো এটা ডাঙৰ ডিছএডভান্টেজ কাৰণ বৰষুণত মাছবোৰ যি কিনাৰত আহে মানে সেইটো মানে একদম পথাৰৰ মাজলৈকে গুচি যায় বুলি কয় তো অলপমান প্ৰব্লেম হয় মানে ৰাতি মোৰ পিছপিনে যে ইয়াত পানী দেখিছে এয়া কোনো নদীৰ পানী নহয় ইমান দিন হোৱা বৰষুণৰ বাবে এয়া অৱস্থা গোটেই পথাৰ এই আগত আছে দুলাল আৰু হৰেণ ইমান ৰাতিপুৱা উঠা অভ্যাস মোৰ নাই চাওঁ মাছ চাওঁ এয়া সঞ্জয় মাছ চাওঁ আমি এইটো কি ডাঙৰ মাছটো কি মাছ এইটো হয় নেকি ৰাতিপুৱা আহিছে না ইয়ে হয় নেকি তাতে কি আছে এতে কি আছে শামুক বল্লিছ চানা মানে বৰালিৰ চানা এইটো কি ঠিক আছে আমিও যাওঁ এতিয়া অলপ আগুৱাই বাই বাই তো সেয়া আছিল সঞ্জয় আৰু আমাৰ সঞ্জয়হঁতৰ পেহা যেতিয়া ধান থাকে ন ধানৰ মাজে মাজে আমি সেই চেপা পাতোঁ আৰু ৰাতিপুৱাই আহোঁ গোটেই গা পা ভিজি থাকে পুৰা একদম ধানৰ পাতে কাটে তথাপি কি ক'ম মাছৰ আশা গতিকে চাওকচোন দুলাল আৰু হৰণৰ চেপাত কি মাছ লাগিছে সেইটো চাওঁ এবাৰ আমি নাই কোনো চলাই দে
হ'ব আপুনি অলপ আৰু বেছিকৈ লাগব লাগিছিল না এতিয়া আমি গৈ আছোঁ কিছু আগত তাত আছে আমাৰ হৰেণৰ চেপা আৰু চৰহা আচলতে আমি সৰু থাকোঁতে যিমান মাছ আছিলে এতিয়া সিমান মাছ পথাৰত নাই এইখন কাৰোবাৰ জাল পাতিছে ভালকৈ খোজ দিব নোৱাৰে আপুনি ইয়াত খোজ দিলে বেকা হৈ যায় কাৰণ ভিতৰত বোকা আছে বহুত চল্লিছটা চৰাত এইটো প্ৰথম দুটাৰ নাই এটাৰ কি মাছ শিঙৰা বৰালিৰ হদ্দেকা উল্টো দিছ একবাৰ অ'কে চালো দে দো বললি বললি নেকি চাওঁ মাছ চাওঁ লৈ দেখাই দিম ধুনীয়াকৈ পুৰা অঁ পানী আছে মস্ত পৰা দিলোঁ এতিয়া আমি হৰিণৰ জালৰ মাছ চাম হৰিণ আহি আছে আৰু মই আজি আমাৰ ডাইৰেক্ট দুখন জাল কিনিম কৈলেঙি আৰু পুঠিলেঙি বহুত বৰষুণ আহি আছে গুৱাহাটীতো অৱস্থা ইয়াত কৃত্ৰিম বানপানীৰ আমাৰ গাঁৱত এতিয়ালৈকে নদী ভাঙা নাই আমাৰ মৰাপাকলটো আমাৰ কাষতে আছে বৰষুণ চাওক বৰষুণ আমাৰ ইতিমধ্যে মৎস্য চিকাৰ হৈ গ'ল আৰু মাছ পাতি ধৰি আহি অলপমান ভাত পানী খাই আমি এতিয়া মানে আমাৰ মৰা পাগল দিয়া ঘাটত আছোঁ আৰু মৰা পাগল দিয়াৰ পাগল ৰূপ ইতিমধ্যে ধাৰণ কৰোঁ অৱস্থা বানৰ কবলৰ পৰা ৰাজ্যখন সোনকালে সুস্থ হৈ উঠক যদিহে ভিডিঅ'টো ভাল পাইছে কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছোঁ ধন্যবাদ